নমস্কাৰ বন্ধুসকল, ৰফিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া এটা ব্লগ ভিডিঅ' বনাবলৈ যাম। আজিৰ ভিডিঅ'টো মানে বহুত ব্লেককৈ বনাম। তো বাই বাই, টাটা টাটা টাটা। তো বন্ধুসকল চাই থাকক। আমাৰ ইফালে আমাৰ গাঁৱৰ ওচৰতে এলেংমাৰী নামৰ এখন ঠাইত আজি এটা বান্ধৰ পানী এৰি দিব, আৰু বান্ধৰ পানী এৰি দিয়াৰ লগে লগে প্ৰায় 1 ঘণ্টাৰ ভিতৰতে এই সন্মুখত যে দেখিছে, ইয়াত এখন বান্ধ আছে। ইয়াৰ পানী এৰি দিয়াৰ লগে লগে বান্ধখনৰ উজনিত থকা বিলখন শুকাই যাব, আৰু শুকাই যোৱাৰ লগে লগে তাত মাছৰ ওজন। এতিয়া বহুত মানুহ আহিছে, আপোনালোকে চাব পাৰে। বন্ধুসকল, যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিয়ক। চাওক, এই ইয়াৰ পানী এৰি দিয়াৰ লগে লগে উজনিৰ যি জলৰাশি আছে শুকাই যাব, আৰু ইয়াত মাছৰ ওজন লাগিব। তো চবে মাছ মাৰিব, আমি চায়ে ইয়াৰ মজা ল'ম। আপোনালোককো দেখাই আছোঁ, চাওক। মোৰ এইখিনিতে এটা ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'সমূহত লাইক দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। চাওক, বৰ্তমান বান্ধৰ নামনিত মাছ মাৰি আছে। বৰ্তমান ইমান মাছ নাহিব। বান্ধখন খুলি দিয়াৰ লগে লগে পানী যেতিয়া শুকাই যাব, তেতিয়াহে মাছৰ ওজন লাগি যাব। চাওক বন্ধুসকল, এই বিলখন, এই ডাঙৰ বিলখন পানী এৰি দিয়াৰ লগে লগে শুকাই যাব, একেবাৰে শুকাই যাব, আৰু তেতিয়া এই বিলখনত থকা মাছসমূহ ধৰিবলৈ ৰাইজৰ হেতা উপৰা লাগি যাব। চাওক, ইয়াত বহুত গাঁৱৰ মানুহ আহিব খাই আছে। পানীখন এৰি দিয়াৰ লগে লগে চবে মাছ মাৰিবলৈ আৰম্ভ কৰিব। চাওক বন্ধুসকল, ইমান ডাঙৰ বিল এখন তৎক্ষণাত 1 ঘণ্টাৰ ভিতৰত যদি শুকাই যায়, কেনে মজা হ'ব, নহয় না? চাওক বন্ধুসকল, মই বিলটোৰ চাৰিওফালে আপোনালোকক দেখাই আছোঁ। ইমান বিশাল জলৰাশি এটা হঠাৎ শুকাই গ'লে কিমান মাছৰ ওজন লাগিব। চাওক, কিমান ডাঙৰ এটা জলৰাশি। চাওক, য'তে চাব ত'তে মানুহ গোট খাই আছে, ৰেডি হৈ আছে। বন্ধুসকল, মই ক'বলৈ দুখিত, আজি বানৰ পানী এৰি নিদিয়ে বোলে। তাৰমানে ইয়াৰ কোনোবা এজন লিডাৰৰ বোলে আজি বিয়া, সেইকাৰণে আজি পানী নেৰিব। তো নিশ্চয় অহাকাইলৈ এৰিব। তো মই অহাকাইলৈ আহি হ'লেও ইয়াৰ পৰা ভিডিঅ' বনাম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। মই অহাকালি ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই দিম ইয়াত কেনেকৈ মাছ মাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। তো বন্ধুসকল, কাইলৈ মই ইয়াত মাছ মৰা দৃশ্য আপোনালোকক দেখুৱাম। ধন্যবাদ।